হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ দেই। আজি বহুত দিন হ'ল ভিডিঅ' নিদিয়া, সেয়ে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ মই পপি আকৌ আহিছোঁ। আজি ভিডিঅ'টো শিৱসাগৰ পুখুৰী পাৰৰ পৰা আৰম্ভ কৰিছোঁ। সকলোৱে চাব আৰু নতুনকৈ চোৱাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰাৰ কাৰণটো হ'ল আজি 29 ছেপ্টেম্বৰ, মানুহজনৰ এক্সাম আছে। এক্সাম চেণ্টাৰ শিৱসাগৰ গাৰ্লছ কলেজত পৰিছে আৰু মোকো লগতে লৈ আহিছে। তেওঁ বস্তুকেইটা ৰখি থাকিব লাগিব বোলে। কথাটো হয়, ঘৰতনো থাকি কি কৰিম, সেয়ে লগতে ওলাই আহিলোঁ। কিন্তু কি ক'ব, বতৰটো দেখিছেনে ইমান বেয়া কৰি আনিলে। টাইম হ'লত মানুহজন এক্সাম চেণ্টাৰত গ'ল আৰু মই এনেকৈ শিৱদৌলৰ পিছতে গাড়ীত বহি আছোঁ। চাৰিওফালে দেখিছেনে অকল গাড়ীহে আছে, কোনো মানুহ নাই, অকল মই বহি আছোঁ গাড়ীতে। লগ এটাও নাই কথা পাতিবলৈ, নেট কাটি থৈছে মোবাইল চাবলৈ। এনেকৈ বহি আছোঁ আৰু ভিডিঅ' কৰি কৰি। সৌখন শিৱসাগৰ গাৰ্লছ কলেজ, তাতে বৰ্তমান এতিয়া মানুহজনৰ এক্সাম হৈ আছে। ৰৈ আছোঁ আৰু কি কৰিব। বতৰটো ডাৱৰীয়া যদিও বহুত গৰম উঠি আছে, সেয়ে এনেকৈ গাড়ীৰ দৰ্জাখন খুলি বতাহ লৈ এনেকৈ বহি আছোঁ। এনেকৈ প্ৰায় 2 ঘণ্টামান অকলে অকলে বহি থকাৰ পিছত ভণ্টি এজনী লগ পালোঁ। তাইৰ লগত কথা পাতিলোঁ। তাইও হেনো ককায়েকৰ এক্সাম আছে, ককায়েকৰ লগত আহিছে। ভালে পালোঁ তাইক লগ পাই। অথনিৰ পৰা যিহেতু অকলে অকলে আছোঁ, আমনি লাগি গৈছেগৈ। তাইৰ লগতে অলপ ওলাই আহিলোঁ শিৱদৌলৰ ফালে। এতিয়াহে ভাল লাগিছে অলপ ওলাই আহি। অথনিৰ পৰা বহুত দেৰি অকলে অকলে আছোঁ, একদম বহি বহি গাড়ীত কৈছোঁ নহয় কঁকাল বিষাই গৈছেগৈ। অলপ খোজকাঢ়োঁ বুলিবলৈও মানে ইমান বৰষুণ দিছে, খোজকাঢ়িবলৈও ওলাই যাব নোৱাৰি। ফাইনেলি বৰষুণো এৰিল আৰু লগ এটাও পালোঁ। এতিয়াহে সঁচাই ভাল লাগিছে দেই। আপোনালোকক শিৱদৌল ভাগ দেখুৱাম, চাই যাব দেই শেষলৈকে। এনেকৈয়ে আমি দুইজনী লগ হৈ ফুৰিলোঁ। শুইজনী ভণ্টিজনী 1 ঘণ্টামান আমি দুইজনী এনেকৈ ঘূৰি ফুৰিলোঁ, ফটো মাৰিলোঁ, ভাল লাগিল। তাৰপিছত বৰষুণো আকৌ আহিব হ'ল, বতৰটো ক'লা হৈ আহিলে আৰু টাইমো হ'ল এক্সাম শেষ হ'বৰ। 4:30লৈকে এক্সাম আছিলে, সেইকাৰণে আমি আকৌ ইয়াৰ পৰা গুচি আহিলোঁ। নহ'লে আকৌ এক্সামৰ পৰা ওলাই আমাকেই বিচাৰি ফুৰিব। শেষত শিৱদৌল ভাগত সেৱা এভাগ জনাই বিদায় ল'লোঁ আৰু তাতে মৰা কেইকপিমান ফটো ইয়াতে গাঁঠি দিছোঁ। কেনেকুৱা লাগিছে বাৰু মোক জনাব দেই। এক্সাম শেষ হ'লগৈ দেই গাইজ। মানুহজনক চাই আছোঁ, দেখায়ে নাই, ওলোৱাহিয়ে নাই।
ফাইনেলি দেখি পালোঁ জান পেপাৰ চাই আছে বাহিৰতো আহি পেপাৰ চাই আছে সিহঁতক গাইজ ভিডিঅ'টো চাই শেষত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই বাই বাই